মৰ্নিং আজি পুনৰবাৰ আপোনালোকৰ আগলৈ আহিছোঁ আমাৰ বাৰীত মই গৈছিলোঁ তাৰ পাছত দুৰুণ শাক কেইটামান পালোঁ আৰু ৰঙালাও শাকৰ আগ কেইটামান পালোঁ তাকে লৈ আহিছোঁ নতুন এটা ৰেচিপি বনাম বুলি আহকচোন চাওঁ এয়া শাকখিনি মই লৈ আহিলোঁ এয়া হৈছে দুৰুণ শাক এয়া হৈছে ৰঙালাও শাকৰ আগ বুঢ়াখিনি নহয় একদম আগখিনি আনিছোঁ কুমলীয়াখিনি মই এতিয়া এই শাকখিনি ধুই লম এয়া মই ইয়াত পানী লৈ ললোঁ গামলাত আৰু মই এইখিনি ধুই লম প্ৰথমে শাকখিনি ভালকৈ ধুই লম ধুই লৈ ইয়াক মই অকণমান বইল কৰি লম নহলে কেঁচাকৈ খাব নোৱাৰি সেইকাৰণে মই অকণমান বইল কৰি লম মই এতিয়া বইল কৰি লম গেছটো এতিয়া মই অন কৰি দিছোঁ ইয়াত অকণমান মই পানী দি দিম নহ'লে ই তলত লাগি ধৰিব অকণমানকৈ দিব পানী বেছিকৈ নিদিব 5 মিনিটৰ কাৰণে মই ইয়াক বইল কৰি লম এই শাকখিনি নিসিজালৈকে মই এইফালে শুকান মাছ জলকীয়া নহৰু এইবোৰ লৈছোঁ মই গৰম কৰি লম আপোনালোকক গৰম কৰি ল'ব যদি ছাতিৰ চিক এনেকুৱাকৈ আছে বা চাইকেলৰ স্পক আপোনালোকে ইয়াত লগাইও পুৰিব পাৰিব কিন্তু মই টাৱাত গৰম কৰি ল'ম এইখিনি নহৰুটো ডাঙৰ আছে সেইকাৰণে মই অকণ সৰুকৈ কাটি দিছোঁ আপোনালোকে যদি শুকান মাছ খাই শুকান মাছ দিব পাৰিব যদি নাখাই নিদিলেও হ'ব এইখিনি মই গৰম কৰি লওঁ লগতে সৰু পিঁয়াজ এটা লৈছোঁ ইয়াকো কাটি দিওঁ একেলগে গৰম কৰি লওঁ গোটেইখিনি এইটো মই হিদল মাছ লৈছোঁ সৰু সৰু দুটা আপোনালোকে যদি নাখাই নিদিলেও হ'ব এয়া এইখিনি মোৰ ভজা হৈ গ'ল এতিয়া মই শাকখিনি চাওঁ সিজিছে নে নাই সিজি গ'ল ইয়াক মই এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু গেছটো অফ কৰি দিম ঠাণ্ডা হোৱালৈকে মই এইখিনি গুড়ি কৰি ল'ম এইখিনি মই গুড়ি কৰি ল'ম নিমখ অকণমান দি লওঁ শাকখিনি ঠাণ্ডা হোৱালৈকে এইখিনিকে মই গুড়ি কৰি লওঁ মই মিক্স কৰি ল'লোঁ এতিয়া শাকখিনি চাওঁ ঠাণ্ডা হ'ল নেকি মই প্লেটত উলিয়াই ল'ম ঠাণ্ডা হৈছে আপোনালোকে যেতিয়া শাকটো মিক্স কৰিব আপোনালোকে ইয়াৰ পানীখিনি নিদিব এনেকৈ কৰি চেপি উলিয়াই দিব নহ'লে পনীয়া পনীয়া লাগিব এনেকৈ কৰি চেপি উলিয়াই দিব ধুনীয়াকৈ সিজিছে এতিয়া মই ইয়াত মিক্স কৰি দিম আপোনালোকেও এই ৰেচিপিটো ঘৰত বনাই খাই চাবচোন বৰ সোৱাদ লাগে যিসকলে শুকান মাছ নাখায় তেওঁলোকে নিদিলেও হ'ব শুকান মাছ দিলে যে সোৱাদ লাগিব এনে নহয় শুকান মাছ নিদিয়াকৈও সোৱাদ লাগিব খাই এয়া মোৰ চাটনি ৰেডি হৈ গ'ল ধুনীয়া স্মেল আহিছে আৰু আপোনালোকক যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে আপোনালোকে প্লিজ লাইক এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডকো এই ৰেচিপিটোৰ বিষয়ে ক'বলৈ নাপাহৰিব থেংক ইউ